ৰূপহীয়াতৰ পশ্চিম শিঙিমাৰী বুথ স্তৰৰ বিষয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবদ ব্যাপক হাৰত ধন সংগ্ৰহৰ অভিযোগ সালেহা খাতুনৰ বিৰুদ্ধে। 18 বছৰ বয়সৰ লগে লগে প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে, কিন্তু পশ্চিম শিঙিমাৰীৰ বিএলঅ সালেহা খাতুনৰ তাত ব্যতিক্ৰম টকা দিলে নাম তোলে ভোটাৰ তালিকাত, অন্যথা নাম নুঠাৰ অভিযোগ। বিনামূলীয়া ভোটাৰ তালিকাৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে গাঁৱে গাঁৱে নিযুক্তি আছে বিএলঅ, কিন্তু সালেহা খাতুনৰ তাত টকা ল'লেহে ভোটাধিকাৰ পায়। সালেহা খাতুনৰ ক্ষমতাই মূৰত ধৰিছে, কিয়নো তেওঁ হেনো পশ্চিম শিঙিমাৰী ৭৫ নং অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী। এগৰাকী মহিলাই দুটাকৈ দায়িত্ব পাই মূৰৰ কামোৰণি হৈ পৰিছে অঞ্চলবাসীৰ। ৰাইজ অতিষ্ঠ হৈ সালেহা খাতুনৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভুক্তভোগী ৰাইজে। চৰকাৰক আহ্বান জনাইছো, মই ভোটাৰ আইডি বনাব দিছিলো, বনাবলৈ টকা লাগে 200, এতিয়া আনিবলৈ টকা লাগে 300 400। আমি দুখীয়া মানুহ, ইমান টকা ক'ৰ পৰা দিম? কালি মই টকা কৈছো যে মোৰ তাত টকা নাই, মোক ভোটাৰ আইডি দি দিয়ক, কৈ আছে মোক টকা নিদিয়ে। মোক আকৌ মাৰিবলৈ হুমকি দিছে, মাৰিবলৈ আহিছিলে সালেহা খাতুন গিৰিয়েকে। গুলজাৰ হুছেইনে কোন ঠাইত এইটো পশ্চিম শিঙিমাৰী। মানে কি ভোটাৰ আইডি কাৰ্ডৰ নামত টকা বিচাৰিছে? টকা বিচাৰিছে 300 400 500 এনেকুৱা টকা বিচাৰিছে। ইয়াত মানুহ আছে, বহুত মানুহ আছে, ইয়াতৰ সুধি লওক। মানে টকা দিলে ভোটাৰ আইডি দিলে ভোটাৰ আইডি দিব, নহলে নিদিয়ে। এনে বিচাৰি গ'লে কি কয়? বিচাৰি গ'লে মই কালি গৈছিলো বিচাৰিবৰ কাৰণে, মোক মাৰিব আহিছে। কোনে মাৰিব আহিছিলে? সালেহা হুছেইনে গিৰিয়েকে গুলজাৰ হুছেইন। তেওঁলোক কি হয়? মানে সেইটো অংগনবাদীৰ হেৰি হয়, অংগনবাদী কৰ্মী হয়, বিএলঅ হয় আমাৰ ইয়াত, আৰু অংগনবাদী কেন্দ্ৰৰ হেৰি হয় মাষ্টুনি। ভোটাৰ আই কাৰ্ডৰ নামত টকা বিচাৰি আছে। টকা বিচাৰি আছে। কিমান টকাকে লয়? 300 400 500 200 এনেকুৱা বিচাৰি আছে। মানে টকা নিদিলে নিদিয়ে? টকা নিদিয়ে। আগতে যেতিয়া ডকুমেণ্ট দিছিলো তেতিয়া টকা নিছে 300 কৰি 200 কৰি 350 কৰি নিছে। এতিয়া ভোটাৰ আইডি আহিছে, আমাৰ এতিয়া দৰকাৰ ভোটাৰ আইডি কাৰণে। কালি গৈছো বিচাৰিবৰ কাৰণে, মোক মাৰিব আহিছে। কিহৰ কাৰণে মাৰিব হে? ভোটাৰ আইডি খুজিছো কাৰণে, টকা নিয়া নাই কিয় মই? মানে টকা দিলেহে আই কাৰ্ড দিব? টকা দিলে আই কাৰ্ড দিব, নহলে নিদিয়ে। কোনে এইটো কৰে? এইটো মানে সালেহা গিৰিয়েকে। আপুনি কি আহ্বান জনাব? মই এইটো চৰকাৰক আহ্বান জনাইছো, শাস্তি লাগে, আমাৰ এইটো উচিত বিচাৰ লাগে। ঝগড়া কৰিছে, আমি ৰেকৰ্ডিং কৰিছো যে আমাক কৈছে ৰেকৰ্ডিং কি কৰিবি, আমাৰ কি জেলত নিবি না ফাঁচি দিবি? আমাৰ একো নহয়। পিছত আমি ৰেকৰ্ডিং কৰা নাই, কতহতে কৰি আছে, মোবাইলত চাই লওঁ। কৈছে আমি কৰা নাই, সেইকাৰণে আমাৰ লগত কাজিয়া লাগি আছে। মানে আপুনি কিহৰ কাৰণে গৈছিলে কালি? ভোটাৰ আইডি কাৰণে। তাৰপিছত কি হৈছে? পইচা লাগে, ভোটাৰ আইডি নিদিয়ে। পইচা দিলে ভোটাৰ আইডি দিব, পইচা নিদিলে ভোটাৰ আইডি নিদিয়ে। কোনে কৈছে এইটো? এইটো সালেহা খাতুনে কৈছে। সালেহা খাতুন কোন হয় আৰু কি কৰে তেওঁ? বিএলএফ কোন ঠাইটো? পশ্চিম শিঙিমাৰী। তো আপুনি চৰকাৰলৈ কি আহ্বান জনাব? যেহেতু চৰকাৰে ভোটাৰ আইডি বিনামূলীয়াভাৱে প্ৰদান কৰিব দিছে, ভোটাৰ আইডি পইচা লয় মানুহৰ পৰা, দুখীয়া মানুহ। কেনেকুৱা কি কথা, তেনেকুৱা সৰু ল'ৰা ছোৱালীক কয়। মই নিজে গৈ পাইছোঁ। মই এদিন গ'লোঁ, আপোনাৰ তাৰ স্কুলৰ ওচৰত ল'ৰা ছোৱালী ৰখি আছে, মোৰ ছোৱালীজনী লৈ গৈছোঁ। আপোনাৰ তেওঁ লৈ যোৱাৰ পিছত চালোঁ মানুহজনী কথা পাতি আছে যে বোলে মাকে কেনেকৈ জন্ম দিছে, বাপেকে তেওঁক সুধি মেলি জন্ম দিব নে? তেওঁ নাজানে নে বুলি? সৰু ল'ৰা ছোৱালী যে ইমান হেৰি সৰু ল'ৰা ছোৱালীবিলাকৰ ওচৰত যে বেয়া কথা কৈছে বুলি তাকে নাজানে নে? কোনে কয় এইটো? এই আমাৰ হেৰি সালেহা খাতুনে কয়। আপোনাৰ সালেহা খাতুনে কি কৰে নে? সালেহা খাতুনে আপোনাৰ ল'ৰা ছোৱালীক বেয়া কমেণ্ট দিয়ে, আপোনাৰ বেয়াকৈ কয়। আপোনাৰ সালেহা খাতুন কি কৰে ইয়াত? সালেহা খাতুন স্কুলৰ হেৰি টিচাৰ হয়, আপোনাৰ অংগনবাদী কেন্দ্ৰত। হয়। এইটো কোন ঠাই হয়? আপোনাৰ পশ্চিম শিঙিমাৰী। আপুনি কি আহ্বান জনাব? মই এতিয়া চৰকাৰ আপোনাৰ সেইটোৱে ইমান কৈছে, এইজনৰ আমাৰ নালাগে, আমাক নালাগে। যোনে আহে আপোনাৰ যিয়ে হয়, মানে যোনটো বস্তু কিবা এটা আহে সেইজনে তেনেকুৱা বাঘৰ নিচিনা হৈ যায় বস্তুটো। যোনে হয় মানে সিয়ে শ্বেয়াৰ হয়, মানে তেনেকুৱা হয় বস্তুটো। মানে আপোনালোক কিবা কাৰণত বিচাৰি গ'লে আপোনালোকে কি ভাবো? আপোনাৰ এতিয়া কিবা এটা মই দি দিয়ে, মই এতিয়া শিক্ষা নহয়, মই পঢ়া শুনা নাই, কিবা এটা কাগজৰ কাৰণে মই গৈছোঁ বুলি যে এইটো চাই দিয়কচোন বুলি। মোৰ সময় নাই, মোৰ কাম আছে। তেওঁ কামৰ কাৰণে ৰখা নাই নহয়, আমাৰ স্কুলৰ কাৰণে ৰাখিছে, আমাৰ দৰকাৰ কাৰণে ৰাখিছে। কিবা এটা তেওঁ জানে কাৰণে আমি সুধিব গৈছোঁ। সুধিব গ'লে বেয়া কমেণ্ট দিয়ে, আপোনাৰ নহ'ব বুলি। তেতিয়া সময় নাই, মোৰ কাম আছে, ভাত বনাম, অমুক কৰিম। কোনে কৰে এইটো? এই সালেহা খাতুনে কয়। সালেহা খাতুন ন? কোন ঠাই হয়? আপোনাৰ পশ্চিম শিঙিমাৰী। আপোনাৰ